বৰ গৰমো আজি। বতাহ এজাকো নমৰা হ'ল, ইমান গৰম উঠিছে। ভাল বতাহ নাইকিয়া, বতাহ দিলেতো তহঁতি দুটা উৰিয়ে যাবি চাগে। আমি পাতৰ কাৰণে 10 কেজিমান ওজনৰ জোতা পিন্ধি আহিছো, দেখা নাই নেকি তই? বাৰু বাদ দে। এই তুৰি ভাই, কোনোবা ফুৰিব যাব মন আছে নেকি? তাকো ফ্ৰীকে। মোৰ নিচিনা তোকনো কোনে নিব ফ্ৰীকে ফুৰাবলে? তই যাবি নে নাযাৱ মাত্ৰ সেইটো ক। তই কেনেকে যাব লাগে সেইটো মই ঠিক কৰিম। যাম যাম, কেলে নাযাম, কলৈ নিবি সেইটো ক। এই যে আহি আছে ছোৱালীজনী, তাই গম পাব তোক কলৈ নিব। ফুৰাব নিবি তই? ছোৱালীজনীয়ে আকৌ কেনেকে গম পাব? মই নিনিও নহয়, তই অকলেই যাব লাগিব, তাকো ফ্ৰীকে। হাও তেন্তে হে কেনেকৈনো ফুৰিব যাবি দেখাই আছো ৰ। কলিজা বন্দৈ মাৰক কবি গৈ, বাটতে লগ পালে জোঁৱে বুলিবলৈ, মেখেলা পিন্ধিলে লাগে বুঢ়ী বুঢ়ী, ফৰক চিলাই লবি চুটি চুটি কৰি। আইজৈ কলিজা। লাজ নাইকিয়া হত, অভদ্ৰ হত, একে পাত চৰে গুৱাহাটী পাই যাবিগৈ। ভণ্টি আজি মই নাযাওঁ দেই, ই যাব, ইয়াক দিয়া, ইয়াক। লাজ নাইকিয়া হত, কলৈ যোৱা কথা কৈছ? গুৱাহাটী আকৌ ভণ্টি, গুৱাহাটী। অভদ্ৰ হত, নীলাজ হত, চোৱা চেলেকাৰ জাত হত, ছোৱালী জোকাব আহিছ। ভণ্টি আজি বাৰু তুমি লোকেল পাতি হাঁহৰ কণী খাই আহিছা নেকি? কেলে সুধিলি ঐ? নহয় অ ভণ্টি, আজি বৰ দূৰৈত পেলাম বুলি ক'লা যে, সেইকাৰণেও। লাজ নাইকিয়া হত, তহঁতৰ মুখৰ আগেদি ছোৱালী এজনী পাৰ হৈ যাব নোৱাৰে। আজি বৰ মজা লাগিলে দেই ভাই। বাৰু বাদ দে বাকীবোৰ, আজি ভেটি কৰি জালিলে নহয়, তহঁতৰ দুটাৰ কেনেকুৱা হ'ল? মোৰ মজা, 3rd ডিভিজন গৈছো, 3rd। নগেন তোৰ কেনেকুৱা হ'ল ক আকৌ? মোৰো মজা, আৰু 50 নম্বৰ পোৱা হ'লে 2nd ডিভিজন পালোহেঁতেন। 50 নম্বৰ? বাৰু পিছে কচোন, এক্সামৰ কাৰণে কোনে কিমানকৈ পঢ়িছিলি, কিমান ঘণ্টা পঢ়িছিলি কচোন ক। My all credit goes to mother and father. কি ইংলিছ মাৰি আছ? মই তোক নকল কেইটা নিদিয়া হ'লে, মই তোক যদি নেদেখালো হয় তই ফেইলেই কৰিলি হয়। বাৰু তই কচোন, তই কিমান ঘণ্টা পঢ়িছিলি, তই ক্ৰেডিটটো কাক দিবি? মই জাননে বহুত কষ্ট কৰিছিলোঁ, আমাৰ ঘৰত কাৰেণ্টটো নাই দেখিছই, লেমৰ পোহৰত পঢ়ি পাছ কৰিলোঁ, তেনেকেই 3rd ডিভিজন পালোঁ। তই কচোন, তই কেনেকৈ পঢ়িছিলি, তোক কোনে পঢ়াই দিছিলে, কিমান ঘণ্টা পঢ়িছিলি? My all credit goes to আমাৰ দদু আইতা। দদু আইতা? কেনেকৈ বে? তহঁতিতো লেমৰ পোহৰত পঢ়িয়ে পাছ কৰিছ, আমাৰ ঘৰত যে তাকো নাই। আমাৰ দদু আইতাই যে খাই বিৰি পোহৰত পঢ়িয়ে পাছ কৰিছো। তোৰ ৰিজাল্ট কেনেকুৱা হলো? বেয়া ও দোস্তসকল, বহুত বেয়া হ'ল ৰিজাল্ট। 1st ডিভিজন পালোঁ, 5খনত লেটাৰ পালোঁ, আৰু এখনত পাবলৈ 3 কমিলে। তই কৈ দেছো ইংলিছত, চেনেলটো কিবা ছাবস্ক্ৰাইব নে কিবা কৰা বুলি কয় যে। থেংক ইউ গাধসকল। গাইজ, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, এণ্ড শ্বেয়াৰ কৰি দিব।